পাগলীজনীনো কি গংগা গংগা চিঞৰি আছে মই ক'লে একো বুজি পোৱা নাই সুধিবই লাগিব পাই তাই পেহী গংগা আহি আছে নহয় এইজনী কিনো গংগা আহিছে কিবা কৰোণা নিচিনা বেমাৰ নেকি আকৌ ভয়ে লাগে বুজাই দেচোন বুজাই দে আজিকালি কিবা আহে বুলি ক'লে মোৰ ভয়ে লাগে কৰোণালে মনত পৰি যায় তই ঐ পাগলী তই বুজাই দেচোন মোক গংগা মানেনো কি মই হ'লে বুজি পোৱা নাই বুজাই দে মোক বুজাই দিছো ৰ'ব সঁচা সঁচা লাগে জানা তোমাৰ সপোন পজা মিছা মিছা লাগে জানা এৰি অহা কল্পনা এই গানটো দেখোন মোৰ কিবা চিনাকি লাগিছে সেইটোৱেতো কথা মোক বুজাই দেচোন এই মাত্ৰ মই বুজাই আছো এইটো চক এইটো মই যেন পবিত্ৰ মৰম বুকুত কঢ়িয়াই ফুৰা এখন চুতশ্ৰী গংগা তই মানে তাত যাও এতিয়াহে কথাটো বুজি পাইছো মই আকৌ ঐ পাগলী মোকো লৈ যাবিচোন মোকো লৈ যাবি এৰি নাযাবি মোৰো চাবলৈ বহুত মন আছে এইখন বহুত মন আছে মোক লৈ যা না তই নিবিনে মোক সোনকাল কৰিব কিন্তু যাওক লাগে যাওক সোনকালে আহিব দেই আহিম তই ৰৈ থাকিবি কুহি হ'ল নাই সোনকালে আহ দেৰি হৈছে গৈছো বিদ্যুতো নাহিলে আজি সেইটো কলেজ ক্ষতি কৰা ল'ৰা নহয় বিদ্যুতো বাদেই কংকিবোতো নাহিলে আজি তহঁত কলেজৰ পৰা আহিলি কলেজ নগলি যে আজি তই মই আৰু আজি কলেজ যাম নে আজিতো 6 মে পাহৰিলি 6 মে তাতে কি হ'ল 6 মে আৰু কিবা আছিলা নেকি আজি তহঁতিও যে আৰু বৰ কথা পাহৰ আৰে তহঁতি যাও ক'ত মই হ'লে একো বুজি পোৱা নাই আই গম নাপাওঁ তহঁতি আচৰিত কথা দেই আজি 2টা বছৰ ধৰি অসমৰ ছবি গৃহত এখনো অসমীয়া ছবি অহা নাই আৰু এতিয়া এখন আহিছে তাকো তহঁতি নাজান আজি তাৰ মানে 6 মে গংগা ৰিলিজ হৈছে আজি এতিয়া চা তহঁতে আমি যেনেকৈ তোৰ হিন্দী চিনেমা চাবলৈ যাওঁ তেনেকৈ আমি অসমীয়া চিনেমা চাবলৈ যাব লাগে কাৰণ সেইটো হৈছে আমাৰ এটা থলুৱা উদ্যোগ যেনেকৈ আমি থিয়েটাৰবোৰ চাবলৈ যাওঁ তেনেকৈ অসমীয়া চিনেমা চাবলৈ যাব লাগে হলত বুজিলি এতিয়া এইবাৰ প্ৰস্তুতিবা থিয়েটাৰ চালো নহয় মধুবালা কি নাচ বাদ দিয়া আল্টিমেট নাচিছে কিন্তু দেই আৰু এটা কথা কি জানো তহঁতে প্ৰস্তুতি পৰাশৰ আচলতে আমাৰ সকলোৰে আদৰ্শ হয় তেওঁ যিবোৰ অভিনয় কৰে তাৰ মাজতে তেওঁক বহুত এটা বাৰ্তা দিব যত্ন কৰে আৰু তহঁতে মন কৰিবিচোন তেওঁ মানে এগৰাকী নাৰীক ইমান সবল ৰূপত প্ৰতিনিধিত্ব কৰে যিটো চাই মোৰ বহুত বেছি ভাল লাগে তেওঁৰ নাটক হওক থিয়েটাৰ হওক তেওঁ যিমান ছবি আছে সকলো মই আজিলৈকে চাইছোঁ আৰু এটা কথা তেওঁ যে অকল অভিনয় ভাল লাগে সেইটো নহয় তেওঁ ব্যক্তিত্বটো চাবি তেওঁৰ কামবোৰ চাবি কিমান ভাল লাগে আৰু আজি ইমান দিনৰ মূৰত তেখেতৰ এখন চিনেমা ৰিলিজ হ'ব গতিকে মই চাবলৈ কিমান এক্সাইটেড আছোঁ তহঁতক বুজাই ক'ব নাজানোনে সোনকালে ব'ল 2 বজাত ৰিলিজে হ'ব এতিয়া আৰে আৰে আমি কিহত যাম কেনেকে যাম আৰে চাইকেলতে ব'ল